কবিতা কৈশোৰ পাঠ কৰিছে মলয়া গোস্বামীয়ে। শৈশৱৰ শেষত যৌৱনৰ প্ৰাক্ষণত এয়া মই কৈশোৰ, বন্দী মই দুমোজাত, ভাল আৰু বেয়াৰ, পোৱা আৰু নোপোৱাৰ, আশা আৰু নিৰাশাৰ। মই বুৰ গৈ থাকোঁ মোৰেই মাজত, নাপাওঁ কোনো সদুত্তৰ। আবেগৰ পিঠিত উঠি কমোৱা তোলাৰ দৰে উৰি ফুৰি অনুভৱক সন্তৰ্পণে ঢাকি ৰাখি হঠাৎ সাৰ পাওঁ মই, কাৰণ মই কৈশোৰ। জীৱনৰ আলি দুমোজাৰ ভৰ সহিব নোৱাৰি প্ৰেম, ভালপোৱা, দৰ্শন, ৰোমন্থন আদিৰ মাজত বহি হঠাৎ হৈ পৰোঁ মই নষ্টালজিক। সপোন ঘোঁৰাৰ পিঠিত উঠি মই পৃথিৱী ঘূৰোঁ, তছনছ কৰিব খোজোঁ মই মতালি কৰি ফুৰা ৰজাৰ ৰাজ্য, আৰু বলাব খোজোঁ শান্তিৰ বা, কাৰণ মই কৈশোৰ। যৌৱনৰ দুৱাৰ দলিত আকৰ্ষিত হওঁ ইজনে সিজনৰ প্ৰতি, উদ্বাউল হওঁ সৃষ্টিৰ উৎস বিচাৰি, নাৰী পুৰুষৰ প্ৰেমৰ অমোঘ মন্ত্ৰ বিচাৰি, কাৰণ মই কৈশোৰ। লাহে লাহে আঁতৰি আহোঁ যৌৱনলৈ, প্ৰৌঢ়ত্বলৈ, আৰু শেষ হয় মোৰ অৱয়ব যাৰ নাম কৈশোৰ। কবিতা কৈশোৰ পাঠ কৰিছে